বেশি মোবাইল না চাব নহ'লে চকু ৰেড হৈ গ'লে ফাৰ্ষ্ট ব্লেক হ'ব তাৰপিছত ৰেড হৈ যায় তাৰপিছত ভূত হৈ যাব আপোনাৰ চকুত সোমাই যাব যোৱাকালি ৰাতি টোপনি নহ'ল বুলিয়ে ক'ব পাৰি নেৰিকৰ গাটো খুব বেয়া আছিলে জ্বৰ উঠিছিলে আৰু লগতে মূৰৰ বিষ আৰু সি বমিও কৰিলে 2-3 বাৰ গতিকে আমি দেৱালী পালন কৰিব নোৱাৰিলোঁ এনে নিয়মটোহে কৰিছিলোঁ মানে ৰাতিপুৱাৰ পৰা একো নাই সি ঠিকে আছিলে দুপৰীয়া সি ভাতো খোৱা নাই অকণমান গা বেয়া কৰি আছিলে কিন্তু গধূলিলৈ বেছি হৈ গ'লগৈ আপোনালোকে ভাবিছে চাগে নেৰিকৰ গা বেয়া এইটোনো কি ভিডিঅ' বনাবলগীয়া কথা লগতে মোৰো গা বেয়া আপোনালোকে গম পাইছে এইফালে চাওক নেৰিক এতিয়া ভাল পাইছানে এতিয়া নেৰিকে ভাল পাইছে কিন্তু মই এই কাৰণে ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে বনালোঁ আচলতে মই নেৰিকৰ সেইখিনি সময়ত কেনেকৈ কেয়াৰ কৰিছিলোঁ আৰু আমাৰো কিছুমান মানে মোৰো কিছুমান ভুল হৈছিলে যিকেইটা ভুলৰ কথা আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰো যথেষ্টখিনি গা বেয়া কালিতো একদম দাঁতৰ বিষতে থাকিব পৰা নাছিলোঁ আজি আকৌ তাৰ লগত উজাগৰি নিশা কটাই আৰু যিহেতু হঠাতে বৰষুণ দি দিলে সেইকাৰণে মানে বেছি বেয়া হৈ গ'লগৈ চৰ্দি লাগি গ'ল এনেকুৱা সময়ত বাচ্চাৰ গা বেয়া হোৱাটো অস্বাভাৱিক নহয় কিয়নো হঠাতে বৰষুণ দি দিছে যে কিন্তু কেইটামান বস্তু ঘৰত থকাটো খুবেই দৰকাৰী মোৰ কালি খুব দিগদাৰী হ'ল হঠাতে বস্তুকেইটা থকা বুলি ভাবিলোঁ ৰাতিখন খুব হাহাকাৰ লাগিলে আৰু প্ৰথম বস্তুটো হৈছে এইটো ভেপোৰৱ দেখিছেনে টিভিত চাগে আপোনালোকে এড দেখিছে কিন্তু খুব উপযোগী হয় মোৰ দুটাই আছিলে কিন্তু দুটা শেষ হৈ গৈছে উপায় নাই কালি ৰাতি যি মানে হাহাকাৰ হ'ল এই ভেপোৰৱ দিলে মানে শিশুসকলৰ বন্ধ নাকটো খোল খাই যায় পিঠিত আৰু বুকুত মালিচ আপোনালোকে ভাত খাইছে নে মইতো ভাত খালোঁ এইটোক চাওঁ অকণমান গা ভাল পাইছে আৰু কি ক'ব আহিছে আপোনালোকে ভাত খাইছে নে মই ভাত খালোঁ সেইটো আৰু লগতে নেজিবিয়নো নাছিলে কালি মোৰ ওচৰত ক'ত ফোন কৰি কাষৰে ঘৰৰ পৰা অনালোঁ ঔষধ নাখালে বেমাৰ জানো ভাল পাব আৰু সেইফালে দেখিছে নেৰিকে খেলি আছে কাহি আছে লগতে এইটো দেখিছে কাহৰ ঔষধ খুব ভাল হয় দেই এই কাহৰ ঔষধটো আৰু এইটো জ্বৰৰ ঔষধ পেৰাচিটামল আৰু আছে জ্বৰৰ ঔষধ এইকেইটা থকাটো খুবেই উপযোগী বাচ্চাৰ গা বেয়া হ'লেতো ডক্তৰৰ ওচৰত নিয়াটো খুবেই জৰুৰী কিন্তু তাৰ আগতে যদি ঘৰতে প্ৰাথমিক চিকিৎসাখিনি অকণমান হ'লেও পোৱা যায় তেতিয়াহ'লে অকণমান হ'লেও সকাহ পোৱা যায় কিয়নো মই যিহেতু এজনী মাক মই গম পাওঁ কিমানখিনি কষ্ট হয় কিমানখিনি দিগদাৰী হয় সেইকাৰণে আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিলোঁ লগতে আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছোঁ মই মোৰ নিজৰ দুখ বুলিয়ে কৈছোঁ কালি মানে নেৰিকৰ খুব বেছি মূৰ বিষাইছিলে তাৰ কাৰণ হয়তো মোবাইল কিয়নো মই লৰালৰিকৈ কাম কৰি থাকোঁতে তাক মোবাইলটো দি দিওঁ আৰু এই মোবাইলটো দিয়াৰ কাৰণে তাৰ মোবাইলৰ প্ৰতি আকৰ্ষণটো বেছি বাঢ়ি গৈছে বাঢ়ি যোৱাৰ ফলত বেছিকৈ মোবাইলটো চাবলৈ ইচ্ছুক হৈ গৈছে আৰু ময়ো ব্যস্ত জীৱনৰ কাৰণে হয়তো ভিডিঅ' বনোৱাৰ ধান্দাত নহ'লে আন কিবা কাৰণত ময়ো তাক অকণমান গুৰুত্বটো চাগে সেইটো ক্ষেত্ৰত কমকৈ দিলোঁ আৰু সেইকাৰণে সি মোবাইলৰ প্ৰতি বেছি আকৰ্ষিত হৈছে আৰু মোবাইল বেছিকৈ চোৱাৰ কাৰণে নেৰিকৰ মূৰৰ বিষ উঠিছে মই ভাবোঁ দেই এইটো মোৰ আনুমানিক কাৰণ হয় হয়তো নহ'বও পাৰে কিন্তু মই ভাবোঁ যে শিশুসকলক ইমান বেছি মোবাইলৰ লগত জড়িত কৰা ভাল নহয় আমি যেতিয়া বেছিকৈ মোবাইল চুই থাকোঁ ন আমাৰে কেনেকুৱা লাগে আৰু সিহঁতেতো বহুত সৰু গতিকে যিমান পাৰি শিশুসকলক আমি মোবাইলৰ পৰা দূৰত ৰখাটোৱে উচিত আৰু এনেকুৱা হয় নহয় ভাল কথা শিকাতকৈ বেয়া কথাটো কিন্তু পটককৈ সিহঁতে আয়ত্ব কৰি লয় আৰু গাইজ মোৰ ঘৰটোৰ ফালে চকু নিদিব খুব বেয়া হৈ আছে মানে মোৰ নিজৰো গা বেয়া নেৰিকৰো গা বেয়া খুব ভালকৈ কাম চাম কৰিব পৰা নাই আৰু ইমান বৰষুণ দি আছে বতৰটোও বেয়া ময়ো কেতিয়াবা এনেকুৱা কৰোঁ যে ভাত খোৱাৰ সময়ত তাক মোবাইলটো দি দিওঁ আৰু এই ভাত খোৱাৰ সময়খিনিৰ পৰা ময়ো পাহৰি যাওঁ
5 মিনিটৰ পৰা গৈ পেলাই আধা ঘণ্টা হৈ গৈ কেতিয়াবা আধা ঘণ্টাৰ পৰা 1 ঘণ্টা হৈ গৈ মোবাইল চোৱাটো আৰু এনেকৈ বাঢ়ি গৈ থাকে। ময়ো কেতিয়াবা পাহৰি যাওঁ কামৰ ব্যস্ততাৰ মাজত আৰু সেইকাৰণে বেছিকৈ মোবাইল চোৱাৰ কাৰণে হয়তো নেৰিকৰ মূৰ বিষাইছিলে আৰু মূৰৰ বিষত সি থাকিব নোৱাৰি বমিও কৰিছিলে। সেইকাৰণে আপোনালোকলৈ অনুৰোধ যাতে শিশুসকলক যিমান পাৰে মোবাইলটোৰ মই পৰা দুবাৰ বমি হৈছিল দে। বমি কৰাৰ কাৰণে অতবিলাকে শুকাই গৈছে। আকৌ চাব মোবাইল নাই। নেৰিকে আকৌ এতিয়া মোবাইল নাচায় যিহেতু তাৰ ভয় হৈ গৈছে আৰু সঁচাকৈ মোবাইল চালে যে খুব বেয়াও হয়। আৰু বেছি মোবাইল নাচাব, নহ'লে চকু ৰেড হৈ পেলাই ফাৰ্ষ্ট ব্লেক হ'ব, তাৰপিছত ৰেড হৈ যায়, তাৰপিছত ভূত হৈ যাব আপোনালোকে। ভাইৰাছবিলাক আপোনাৰ চকুত সোমাই যাব, তাৰপিছত চব হাত দি গ্ৰীণ হৈ যাব। বেছি মোবাইল নাচাব দেই নেৰিকে কৈছে, নহ'লে কি হৈ যাব। মানে এইবিলাক মই তাক ভয় খুৱাইছিলোঁ। হয়তো মোৰ দৰে বহুত মাক আছে যিবিলাকে নিজৰ কাম কৰিবৰ কাৰণে বা বাচ্ছাটোক ৰাখিবৰ কাৰণে মোবাইল দিয়ে। তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে মোবাইলটো অকণমান কমকৈ দিয়ে। মোবাইলটো শিশুসকলৰ কাৰণে ইমান এটা ঠিক নহয়। নেৰিকৰ গা বেয়া হোৱাতে মই এনেকেই কেয়াৰ কৰিলোঁ, ভেপৰক লগালোঁ, ৰাতি লগাই দিলোঁ, খুব ভাল পালে। লগতে নহৰুৰ মালা এডালো গাঁঠি দিছিলোঁ। অন্ধবিশ্বাসেই কওক বা যিয়ে নকওক কিয় আইতা মাহঁতে এইবিলাক পৰামৰ্শ দি আহিছিলে। কয় নহৰু এনেকৈ গাৰুৰ তলত থ'লে বা মালা গাঁঠি দিলে বন্ধনা খোল খাই যায়। সেইকাৰণে ময়ো গাঁঠি দিলোঁ। আচলতে মই ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ আছে, কাৰণ যিকেইটা বস্তু মই আপোনালোকক দেখালোঁ এই বস্তুকেইটা কালি ৰাতি মোৰ শেষ হৈ গৈছিলে, মই চেক কৰা নাছিলোঁ। সেইকাৰণে গতিকে মই খুব দিগদাৰি পালোঁ, ৰাতি ভুগিলোঁ, অকণ আছিলে, খুব কষ্ট পালোঁ। সেইকাৰণে ভাবোঁ যে এনেকুৱা বতৰত আপোনালোকে এইকেইটা বস্তু লগত ৰাখিবই যদি আপোনাৰ ঘৰত শিশু আছে। বিশেষকৈ কালি ৰাতিয়ে ভেপটো শেষ হৈ গৈছিলে, এক্সট্ৰা মোৰ নাছিলে, দুয়োটা শেষ হৈ থকা। আজি সেইকাৰণে আকৌ এইটো নতুন মিষ্টাৰে আনি দিলে এইমাত্ৰ, আৰু নাকৰ নেজি বিয়ল আনিলে নতুন এটা, কাৰণ খুব জৰুৰী হয় এইখিনি সময়ত। পটককৈ মানে বাচ্ছাৰ কেতিয়া গা বেয়া হৈ যায় কোনো ঠিকনা নাই। সেইকাৰণে এইকেইটা বস্তু লগত থকাটো খুবেই উপযোগী। মোৰো গা বেয়া, গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰো কৰি দিব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকা বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু এইফালে শুনিছেই চাগে নেৰিকে কেং কেঙাই আছে, মানে সি ঔষধ নাখায়।